সব জনগোষ্ঠীৰ কাৰণে শিক্ষাৰ কাৰণে কিছুমান আঁচনি বনোৱা হৈছে বডোফা লাইভলিহুড মিছন বনোৱা হৈছে য'ত আমি সকলো জনগোষ্ঠী দৰিদ্ৰ শ্ৰেণীৰ মানুহৰ কাৰণে লাইভলিহুড মিছনৰ দ্বাৰা তেখেতসকলক আৰ্থিক সাপোৰ্ট দিয়াৰ কাৰণে কাম আৰম্ভ কৰিছো আজি বডোফাৰ এই 69তম জন্ম জয়ন্তীত মই যেটো ইউএনবি ট্ৰাষ্ট তেখেতসকলক ধন্যবাদ দিব লাগিব যে এটা ডাঙৰ কাম কৰিছে তেখেতসকলে বডোফাৰ নামত যেটো সোলজাৰ অফ হিউম্যানিটি এৱাৰ্ড দিছে তাত বহুতখিনি মানুহক ইতিমধ্যে এৱাৰ্ড দিয়া হল আৰু তাত ভাৰতৰ বহুতখিনি আগশাৰীৰ ইন্টেলেকচুৱেল থিংক ট্যাঙ্ক পিস মেকাৰ বিভিন্ন ফিল্ডৰ লিডাৰ তেখেতসকলক এৱাৰ্ড দিয়া হৈছে সোলজাৰ অফ হিউম্যানিটি এৱাৰ্ড য'ত মহাশ্বেতী দেৱীৰ নিচিনা আমাৰ ডক্টৰ মামুনি ৰিচম গোস্বামী বাইদেউৰ নিচিনা নিকুতি ইলাৰৰ নিচিনা বহুতখিনি ব্যক্তিক বডোফা সোলজাৰ অফ হিউম্যানিটি এৱাৰ্ড দিয়া হৈছে আৰু সিন্স বিগিনিং মানে ইনসেপশন ইয়াত এজন ব্যক্তিক মই ধন্যবাদ দিব লাগিব বহুতে আজি যেহেতু ইয়াত নাই তেখেত হয় ডক্টৰ আমাৰ সমুদ্ৰগুপ্ত কেশৱ ডাঙৰীয়া তেখেতে ইউএনবি ট্ৰাষ্টৰ লগত একদম বিগিনিংৰ পৰা যেতিয়া মানে বহুত মানুহে মানে ওলাই অহা নাছিলে সেই সময়ৰ পৰাই তেখেতে এই প্ৰগ্ৰামৰ লগত জড়িত হৈ আছে